বন্ধুবান সকলোকে আকৌ এবাৰ নমস্কাৰ জনাই মই নিপুণাই আপোনাক আৰম্ভ কৰিছোঁ অন্য এটি ব্লগ আৰু আপোনালোকে চাই আছে নিপনছ কিটচেন এণ্ড ট্ৰেভেল উপস্থিত আছোঁ দেহলি মোৰ চাইজৰ স্ক্ৰীণখনত আপোনালোকে দেখা পাই আছে মই গৈ আছোঁ ইণ্ডিয়া গেট সৰোজনী মাৰ্কেটৰ পৰা ওলাই এই বেগৰ পাহাৰটো কান্ধত লৈ ওলাইছোঁ ইণ্ডিয়া গেট চাবৰ কাৰণে তো ইণ্ডিয়া গেট আপোনালোকক দেখাম বহুত দীঘলীয়া ভিডিঅ' নকৰোঁ কাৰণ যিহেতু ইণ্ডিয়া গেটটোৱে অকল তাতনো কি আছে কি নাই কেনেকুৱা কি হ'ব পাৰে তো গোটেইখিনি দেখাম ইণ্ডিয়া গেটটো আপোনাক চাব নেকি এবাৰ অ'কে চাই লওক এইটো চাইডৰ স্ক্ৰীণখনত ইণ্ডিয়া গেট তো বলক ওচৰৰ পৰা ভালকৈ দেখাম আপোনালোকক নে কি কয় তো বলক ইণ্ডিয়া গেট পোৱাৰ আগতে ইণ্ডিয়া গেটৰ এই সোমোৱা এই ৰাস্তাটো চাওক না ৰাস্তাটো ইমান আহল বহল আৰু চাফা চাওক না তো আহি প্ৰথমে আপোনালোক দেখালোঁ নেতাজী সুভাষ চন্দ্ৰ বোসৰ এই প্ৰতিমূৰ্তি চাওক মই জুম কৰি দেখাইছোঁ আৰু ইয়াৰ লাইটিংটো চাওক লাইটিঙৰ কেনেকুৱা এটা হেৰি আৰু নেতাজী সুভাষ চন্দ্ৰ বোসৰ এই প্ৰতিমূৰ্তিটো আছে ইণ্ডিয়া গেটৰ একদম সন্মুখতে ইণ্ডিয়া গেটৰ ফালে তেখেতে চেলিউট জনাই সন্মান দি আছে আৰু এইটো চাওক মোৰ পিছফালে ইণ্ডিয়া গেট আৰু ইয়াৰ ৰংটো চাওক জাতীয় পতাকাৰ তিনি বৰণীয়া যি জাতীয় পতাকাৰ সেই ৰঙেৰে ৰঙীন এয়া ইণ্ডিয়া গেট এয়া ইণ্ডিয়া গেটৰ মানুহ চাওক এতিয়া সন্ধিয়াৰ পৰিৱেশ ইণ্ডিয়া গেটৰ সন্মুখত মানুহ চাওক কিমান মানুহ গোট খাইছে ইয়াতে আপোনালোক ওচৰৰ পৰা দেখাইছোঁ ইণ্ডিয়া গেট পিছফালে আছে ইণ্ডিয়া গেটৰ পৰিৱেশ এয়া ইণ্ডিয়া গেটৰ লাইটিং চাওক এয়া লাইটিং চাওক আৰু মানুহ চাওক ইণ্ডিয়া গেটৰ চৌপাশে থকা মানুহ চাওক কিমান মানুহৰ ভিৰ চাওক সকলোৱে ব্যস্ত ফটো উঠাত সকলোৱে ব্যস্ত সময় অতিবাহিত কৰা কিন্তু ইণ্ডিয়া গেট হৈছে প্ৰকৃততে কি ইণ্ডিয়া গেট হৈছে প্ৰকৃততে এটা ৱাৰ মেমৰিয়েল অল ইণ্ডিয়া ৱাৰ মেমৰিয়েল বুলি কোৱা হয় যিটো 1921 চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াতে প্ৰায় 84,000 বীৰ শ্বহীদৰ স্মৃতিত সৌধ হিচাপে এইটো ইণ্ডিয়া গেট বনোৱা হৈছিল আচলতে শ্বহীদসকলৰ যি আমাৰ দেশৰ কাৰণে প্ৰাণ আহুতি দিছিল বিভিন্ন সময়ত সেইসকলৰ নাম ইয়াতে সন্নিৱিষ্ট আছে খোদিত হৈ আছে তেওঁলোকৰ নাম খোদিত হৈছে আৰু প্ৰত্যেক বছৰে গণৰাজ্য দিৱসৰ দিনাখনে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যি দলৰে নহওক কিয় সেই প্ৰধানমন্ত্ৰীজনে এই ইণ্ডিয়া গেটত আহি সেই শ্বহীদসকলক সোঁৱৰে শ্ৰদ্ধা নিবেদন কৰে সেইসকলক আৰু বিভিন্নজনে ইয়াত শ্ৰদ্ধা নিবেদন কৰিবলৈ আহে তো ইয়াৰ পৰিৱেশটো এইফালৰ পৰা মই দেখাইছোঁ আৰু আপোনালোকক দেখুৱাম পিছফালৰ পৰিৱেশটো কেনেকুৱা ইণ্ডিয়া গেটৰ সিফালে সিটো পাৰে এয়া দেখিছে সিটো পাৰে লাইটিংখিনি আপোনালোক দেখিছে অলপ জুম কৰি দেখাই দিছোঁ তাত কেনেকুৱা কি আছে সেয়াও আপোনালোকক মই দেখাই আছোঁ অকণমান সময়ৰ পিছত আমি গৈ আছোঁ এইফালে তো বলক দেখাই আছোঁ তো গাইজ দেখাইছোঁ এয়া ইণ্ডিয়া গেটৰ ইটো পাৰৰ পৰা মই দেখাইছোঁ ইণ্ডিয়া গেটৰ এইয়া সন্মুখখিনিও দেখাইছোঁ ইয়াতে বেৰিকেড দিয়া আছে আচলতে চিকলৰ বেৰিকেড দিয়া আছে ভিতৰত যোৱা প্ৰৱেশটো নিষেধ আছে ইয়াতে মই জুম কৰি তথাপিও দেখাইছোঁ ইণ্ডিয়া গেটৰ এইখিনি জেগা মই দেখাইছোঁ সন্মুখখিনি একদম ওচৰৰ পৰা আপোনালোকে দেখাবলৈ পাইছে এয়া এইখিনি ইণ্ডিয়া গেটৰ পৰিৱেশটো আৰু এইটো হৈছে ইণ্ডিয়া গেট আৰু ইয়াৰ পৰা তিৰংগাখনৰ যিটো লাইটিংটো ধুনীয়াকৈ দেখা পোৱা যায় তলৰ পৰা অ'কে যিসকল শ্বহীদে প্ৰথম বিশ্বযুদ্ধৰ সময়ত যিসকল শ্বহীদে মানে জীৱন ত্যাগ কৰিছিল তেওঁলোকে আফগান ৱাৰত চাগে নেকি ফাৰ্ষ্ট মই যিমানটো নাজানো আৰু উইকিপিডিয়াৰ পৰা যিখিনি মই পাইছোঁ তথ্য এইখিনি আপোনালোক জনাব চেষ্টা কৰিছোঁ তো ছাৰ এডুইন নামৰ এজন ব্যক্তিয়ে এইটো ডিজাইন কৰিছিলে ব্ৰিটিছসকলৰ আৰু এইটো 1914 পৰা 1921 যিসকল ব্যক্তিয়ে প্ৰথম ৱৰ্ল্ড ৱাৰত শ্বহীদ হৈছিলে প্ৰায় 84,000 মই কোৱাৰ দেখিয়াকৈ 84,000 শ্বহীদৰ স্মৃতি হিচাপে এই ইণ্ডিয়া গেটটো বনাইছিলে ব্ৰিটিছসকলে একচুৱেলি তো এয়াই আছিল নাই তো মোৰ লগত আছে উপকূল আছে পংকজ আছে আৰু মিন্দৰ ক'ত গ'ল মিন্দৰ আছে অকল আমিয়ে নাই আৰু বহুত আছে কাৰোবাৰ নাম কিবা সীমাৰ ইমান বহুত আছে আৰু এইবিলাক নাজানো লোকাৰণ্য দেখা পাইছে কি ক'বা এতিয়া ইণ্ডিয়া গেট আহি কেনে লাগিল ভাল লাগছে বকুল কোৱা নাই ইণ্ডিয়া গেট ভাল লাগিছে আমি এতিয়া যাওঁ ভাগৰ লাগিছে তো গাইজ ওলালোঁ ইয়াৰ পৰা চাবলৈ আৰু ইণ্ডিয়া গেটত দুয়োফালে পাৰ্ক কেইখন আছে পাৰ্কত বহি আছে মানুহবিলাক তই আৰু ইয়াতে চাব লগা বহুত মানুহ পাৰ্কত বহাৰ বয়স নাই এতিয়া মোৰো অৱশ্যে হয় সেইটো ঠিকে কৈছে উপকূলে তো সেইকাৰণে আৰু ইয়াতে বহি নাথাকোঁ ওলাওঁ আমি তো এতিয়া ডাইৰেক্ট হোটেললৈকে যাম তো এইখিনি আছিল